নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে এনজাইন ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল খং। আজিকালি খং আমাৰ জীৱনৰ এটা এৰিব নোৱাৰা অংগ হৈ পৰিছে। কামৰ প্ৰভাৱ, দায়িত্ব আৰু আৰ্থিক অসুবিধাই আমাক ৰাগিয়াল কৰি তোলে। আমি নিজকে সংযম হ'বলৈ যিমানেই যত্ন কৰোঁ, কিন্তু নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। এই খংটোৰ বাবেই কেতিয়াবা আমি বিপদত পৰিবলগীয়া হয়। খং আমাৰ স্বাস্থ্যৰ লগতে আমাৰ আপোনজনলৈকে বেয়া প্ৰভাৱ পৰে। খঙৰ বাবে কৰ্মক্ষমতাত বেয়া প্ৰভাৱ পৰে। খং নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনাৰ মস্তিষ্ক আৰু মন শান্ত হ'ব, লগতে আপুনি যিকোনো বেয়া পৰিস্থিতিৰ পৰা মুক্তি পাব। গতিকে জানো আহকচোন, খঙক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। আপুনি খঙৰ ভমকত যাকে তাকে যি টি কথা কৈ দিয়ে নেকি? আপুনি আপোনাক আপোনজনক ভালে বেয়াই কৈ হৃদয়ত দুখ দিছে নেকি? আপোনাৰ খঙৰ ভমকত আপুনি কৰা কামটোক বেয়া কৰি পেলাইছে নেকি? যদি আপুনি এনে কৰিছে, তেনেহ'লে কেইটামান পদ্ধতি অনুসৰণ কৰক। এই পদ্ধতিয়ে আপোনাৰ খং নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিব। ১ নম্বৰত, যেতিয়াই আপোনাৰ খং উঠে, তেতিয়াই আপুনি মুখেৰে যিকোনো কথা কোৱাৰ আগতেই ১০ৰ পৰা ১লৈ ওলোটাকৈ মাতক বা হিচাপ কৰিবলৈ আৰম্ভ কৰক। ২ নম্বৰত, খঙত যিকোনো কৰাৰ আগতেই ব্যায়াম কৰিবলৈ আৰম্ভ কৰক। তললৈ মূৰ কৰি খোজ কাঢ়ক। খং নিয়ন্ত্ৰণ কৰিবলৈ যোগ অভ্যাস বা ব্যায়াম কৰক। ৩ নম্বৰত, তৎক্ষণাত খং নিয়ন্ত্ৰণ কৰিবলৈ দীঘলকৈ উশাহ লওক অথবা ভাল ফটো চাওক, সংগীত শুনক অথবা কিবা বিষয় পঢ়ক। ৪ নম্বৰত, আপোনাৰ আৱেগক কেতিয়াও নিয়ন্ত্ৰণ নকৰিব। খঙত ভুল প্ৰতিক্ৰিয়া কৰাতকৈ এনে এজন আপোন ব্যক্তিৰ সৈতে কথা পাতক, যিজনে আপোনাক বুজি পায়। ৫ নম্বৰত, কথা কোৱাৰ আগতে আপুনি কি কথা কৈছে তাৰ ওপৰত ধ্যান কৰাৰ অভ্যাস কৰক। ইয়াৰ পৰা আপুনি লাহে লাহে খঙত সোনকালে প্ৰতিক্ৰিয়া কৰাৰ অভ্যাসক এৰি পেলাব পাৰিব। ৬ নম্বৰত, টোপনি ক্ষতি নকৰিব। টোপনি ক্ষতি কৰিলে আমাৰ শৰীৰটো দুৰ্বল হয়। ইয়াৰ ফলত এলেহুৱা হৈ পৰা যায়, আৰু এলেহুৱা হ'লেই মানুহ খিংখিঙীয়া হৈ যায়, যাৰ ফলত খং চুলিৰ আগত থাকে। সেয়ে খং নিয়ন্ত্ৰণ কৰিবলৈ টোপনি সম্পূৰ্ণ কৰাটো খুবেই প্ৰয়োজন।